নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী। পলম নকৰাকৈ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে যে জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়। দ্বিতীয়টো হৈছে যে এলেহুৱা মানুহ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰটো সেইদৰে ৰোগ হয়। ৩ নম্বৰটো হৈছে যে আব্দুল কালাম হ'ব নিবিচাৰিবা, আব্দুল কালামৰ দৰে হ'ব বিচৰা, তেন্তে জীৱনত উন্নতি কৰিব পাৰিবা। ৪ নম্বৰটো হৈছে যে সেইটো আচৰিত কথা নহয় যে মহাকাশ বিশাল, আচৰিত কথাটো এইটোৱে যে মানুহে মহাকাশ জুকিব পাৰে। ৫ নম্বৰটো হৈছে যে আমি যি জানো সি অতি অগণ্য, আমি যি নাজানো তাৰ সীমা নাই, গতিকে জ্ঞানী বুলি ভবা অনুচিত। শেষৰটো অৰ্থাৎ ৬ নম্বৰটো হৈছে যে এজন শিক্ষক হ'ব লাগে শাৰীৰিকভাৱে উপযুক্ত, আৱেগিকভাৱে দৃঢ়স্থিৰ, মানসিকভাৱে সজাগ, সামাজিকভাৱে কৰ্মপটু আৰু আধ্যাত্মিক দিশত ঈশ্বৰৰ প্ৰতি ভয় ভক্তি থকা লোক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। জয় আই।